নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বিশেষ মানে কাৰণত আহিবলগীয়া হ'ল ভিডিঅ'টো বনাবলৈ, আৰু আপোনালোকে বিশেষকৈ কমেণ্ট কৰি আছিলে যিসকলে কমেণ্ট কৰি আছে ভিডিঅ'টো শেষলৈকে ভালকৈ চাব আৰু শুদ্ধকৈ চাব, যিহেতু বহাগ বিহু আহি আছে আগন্তুক, আৰু সকলোকে দৰকাৰ হৈছে বাঁহী পেঁপা গগনা। আজি আমাৰ অসমৰ বিশেষ বিখ্যাত এজন মহান বাদ্যশিল্পী মোৰ লগত আছে, যিহেতু সকলোৱে চিনি পায়। হয়, নমস্কাৰ। কৃষ্ণকান্ত গগৈ তেখেত সকলোৱে চিনি পায়। মই আগৰ পিছেও ভিডিঅ' বনাইছোঁ এওঁৰ ওচৰত, কিন্তু সেইদিনাখনি এটা ভিডিঅ' বনাই নিছিলোঁ মই, যিহেতু অলপমান মানে ৰেকৰ্ডত অলপ প্ৰব্লেম এটা হ'ল, তাৰ কাৰণে আকৌ মই এইটো শ্বুট কৰিবলগীয়া হ'ল ক্লিপটো। তো বিশেষ এটা কাৰণত আহিবলগীয়া হ'ল। তেখেতে বিশেষ অফাৰ দি আছে বৰ্তমান আমাক, মানে আপোনালোক সকলোকে। কি অফাৰ দি আছে তেখেতক ফোনৰ লগত মানে ফোনত কানেক্ট কৰিব, আৰু ডিছকাশ্যনৰ অলৰেডি নম্বৰটো আছে, আৰু ফোনৰ স্ক্ৰীণতো মই অলৰেডি নম্বৰটো দি দিছোঁ। আপোনালোকে কণ্টেক্ট কৰক, সোনকালে কণ্টেক্ট কৰি কিনি তেখেতৰ পৰা বস্তু ক্ৰয় কৰক, আৰু তেখেতে কিবা এটা নহয় কিবা এটা অফাৰ দিব এই ভিডিঅ'টো চাই কিনি আহিলে। এই ভিডিঅ'টো চেনেলটোৰ নাম ক'লেই হ'ব। তো তেখেতে ভাল এটা অফাৰ দিব। কি অফাৰ দিব মই নকওঁ, তেখেতেও নকয়, কিন্তু তেখেতে ফোনৰ লগত আপুনি যোগাযোগ কৰিব লাগিব, তেতিয়া তেখেতে ক'ব, ঠিক আছে। তো বিশেষকৈ এতিয়া বৰ্তমান তেখেতে বহুত বস্তু অলৰেডি যোগাৰ কৰি আছে, বনাই আছে, আৰু এতিয়া বনাই আছিলে। আজি এটা নতুন বস্তু বনাই আছে, যিহেতু এইটো কি নাম কৈছিলে এখন আমাৰ? এইটোৰ নাম হৈছে জেংডং। জেংডং বনাইছে আপোনাক, জেংটং চৰি। তো এটা কথা কৈ দিছোঁ, যিহেতু মানে যিবোৰ বস্তু বনাই আছে ন, এইটো আপোনালোকে তেখেতে নিজেই বনাইছে। আৰু এটা কথা, আপোনালোকৰ যদি কিবা বস্তু বনাবলৈ আছে তেনেহ'লে আপোনালোকে অৰ্ডাৰ দিব। বিশেষকৈ এতিয়া বৰ্তমান পেঁপা, বহুতে পেঁপাৰ লগত কমেণ্ট কৰি আছিলে মোক পেঁপা লাগে। তো ভিডিঅ'টো শেষলৈকে ভালকৈ চাওক যিহেতু, আৰু বুজি পাওক। এনেই কমেণ্ট কৰি থাকিব বোলে পেঁপাৰ দাম কিমান, কি কথা কি বতা কৈ একো লাভ নাই। ডাইৰেক্ট স্ক্ৰীনশ্বট মানে ডিছক্ৰিপশ্যনত অলৰেডি নম্বৰটো দিছে, আপোনালোকে কণ্টেক্ট কৰি ডাইৰেক্ট কল কৰি সোধক। আৰু ভাল এটা অফাৰৰ ভিতৰত মানে ভাল একেবাৰে আপুনি মানে ভাল কোৱালিটি, ভাল ক্লিয়াৰিটি, যি ধৰণে পেঁপা লাগে, যি ধৰণে পেঁপা বাঁহী গগনা যি বস্তু লাগে আপোনাক সকলোখিনি পাই যাব। তো আহক আমি তেখেতৰ ওচৰত বৰ্তমান কি বস্তু অলৰেডি যোগাৰ হৈ আছে সেইখিনি চাওঁ, আৰু আপোনালোকক দেখুৱাওঁ, আৰু আপোনালোকে কণ্টেক্ট কৰক। যিটো বস্তু লাগে অলৰেডি কণ্টেক্ট কৰাৰ লগে লগে আপোনালোকে ফোন কৰিব, আৰু মানে পাবই 100%, নহয়নে মামা? হয়, পাবই। তো আহক মামা, একদম ভিতৰত বস্তুবোৰ আছে, ঠিক আছে। তো ভিতৰত গৈ মই এপতকৈ আপোনালোকক বস্তুখিনি দেখাম, সোনকালে দেৰি হৈছে। তো মামা আহক, প্ৰথমতে আমি আৰম্ভ কৰিম। আমি দুৱাৰমুখৰ পৰা আৰম্ভ কৰি দিওঁ। এইখিনি অলৰেডি ঢোল আছে, ঠিক আছে। এইখিনি ঢোল হয়নে? হয়, ঢোল। এইখিনি ঢোল আছে, গোটেই যি ধৰণৰ ঢোল লাগে দেই, যেনেকুৱা ধৰণৰ ঢোল লাগে আপুনি ফাংচনত বজোৱা ঢোল বা বিহু হুঁচৰিত য'তে বজোৱা ঢোল হ'লেও আপুনি বেষ্ট অফ দ্য বেষ্ট কোৱালিটিৰ ঢোল পাব ইয়াত। আৰু আছে এযোৰ নেগেৰা, নহয়নে মামা? হয়, নেগেৰা। এযোৰ নেগেৰা আছে, এইটো সৃষ্টি বাদ্য। হয়, এইটো তেখেতে নিজৰ সৃষ্টি, এইবোৰ চব নিজৰ সৃষ্টি দেই। যিবোৰ নেকি বজাই আছে বা দেখিছে আপুনি ইয়াত ভিডিঅ'ত যিখিনি দেখিছে, সকলোখিনি তেখেতৰ নিজৰ সৃষ্টি। আৰু আহক ভিতৰলৈ। হয়, তো ভিতৰলৈ মই অলৰেডি যাম, গৈ চাওক এইবোৰ দেখিছেনে? থ'বলৈ জেগা নাই মামাৰ ঘৰত, কাৰণ আৰ্থিক অৱস্থা ইমান ভাল নহয়, ঘৰটো ইমান শোচনীয় নহয়। যিহেতু অকণমান ভাবিছোঁ চৰকাৰে যদি তেখেতক অকণমান মন দিয়ে বেছি ভাল লাগিব আমাৰো। আৰু আপোনালোকৰ ভিডিঅ'টো একদম যিমান পাৰে সোনকালে শ্বেয়াৰ কৰক, যিহেতু আপোনালোক আৰু 10জনক প্ৰেৰণা দিয়ক, যিহেতু এই বস্তুবোৰ তেখেতে বৰ্তমান বেপাৰ মানে তেখেতক অকণমান আগবাঢ়ি যোৱাত সহায় কৰে আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি কিনি। আৰু চাওক এইবোৰ নেগেৰাৰ পৰা, এইবোৰ চব তেখেতে নিজে বনাইছে, নেগেৰা, পেঁপা, বাঁহী গগনা সকলোবোৰ পাই যাব। মামা এতিয়া আৰু কি বনাইছে? হেৰি বনাই আছে নেকি, ওপৰ কি আছে নেকি? এইখন টুকাৰী টুকাৰীখন চাওঁ। এখন টুকাৰী বনাইছে ন? আৰু কি বনাইছে? আৰু আছে টুকাৰী, এখন টুকাৰী। এইবিলাক হৈছে টুকাৰী। এখন গুৰি চালৰ পৰা বনোৱা আছে, এখন হেৰি কি কয় এইটো পাহৰি থাকিছোঁ নহয়, জহামাল। এখন জহামাল আৰু এখন গুৰি চাল। আচ্ছা, আৰু কি আছে মামা? তাৰপৰা আৰু আছে এইবোৰ হৰি নামৰ কাৰণে আপোনালোকে ল'ব পাৰিব। হা, এইটো কয় আনন্দ লহৰী। এইটো আনন্দ লহৰী ন? আৰু কি আছে? আৰু আছে মোৰ যথেষ্ট বস্তু আছে। আচ্ছা, বস্তুখিনি প্ৰথমতে দেখা দিয়ক, অলৰেডি গম পাব কাকে কি বস্তু লাগে, কেনেকৈ বাজে সেইটো যিসকলে বজাই অলৰেডি গমেই পায়। আৰু বৰ্তমান আৰু অলপ কি আছে প্ৰথমতে সোনকালে দেখা দিয়ক, যিহেতু হৈছে আনন্দ লহৰী। এইটো হৈছে বাদুম দৌপা বুলি কয় ৰাভাসকলে, আৰু মিচিংসকলে কয় ধিনটক। আমাৰ অসমীয়া আপোনাৰ নিজৰ সৃষ্টি, এইবোৰ নিজৰ সৃষ্টি নহয়, আগৰে বস্তু, কিন্তু আপুনি নিজে বনাইছে ন? মই এতিয়া বনাইছোঁ। ঠিকে আছে। সৃষ্টি বুলি ক'বলৈ যাওঁতে মোৰ সেই বাঁহৰ নেগেৰাযোৰ আছে ন? এইটো হৈছে পেট ঢোল বুলি কয়। পেট ঢোল ন? পেট ঢোল। অ'কে, এইটো কোনে ব্যৱহাৰ কৰে? এইটো বিহুতে বজায়। আচ্ছা, বিহুতে বজায় ন? ঠিক তেনেকৈ
এইবিলাক হৈছে ৰেপনি কৰতাল তো চাওক আপোনালোক সকলোকে কৈছোঁ যে যিটো বস্তু আপোনালোকে বিচাৰে সেইটো বস্তুৱে পাব আপোনাৰ ইয়াত। চাওক এইবোৰ বাঁহী বেষ্ট ক্লাছিক বাঁহী এইবোৰ ঠিক আছে, ঢেৰ আছে কিন্তু এতিয়া দেখাবলৈ আপোনালোকক মানে অলপ সোনকালে দেখাই আছোঁ মই। এইবিলাক হৈছে জুৰীয়া পেপা আৰু এতিয়া পেপা মোৰ অকল এতিয়া এটা আছে আৰু 8টা মই বনাই আছোঁ। হয়, সেই 8টাটো আজি কমপ্লিট হ'ব। তাৰপৰা এইবিলাক হৈছে কৰতাল, এইবিলাক হৈছে মানে কৰতাল আচলতে দুবিধ, ৰেপনি কৰতাল আৰু এইটো এটা কৰতাল, এইটো আকৌ এনেকৈ বজায়। হয়, আপোনালোকক এটা কথা কৈছোঁ, যিহেতু মামা গুৱাহাটী অলৰেডি গৈ আছে। গুৱাহাটী কিহত গৈ আছে মামা? গুৱাহাটী কাইলৈ গৈ আছোঁ। কাইলৈ গুৱাহাটী যাব। গুৱাহাটী ক'ত লগ পাবগৈ? খানাপাৰা। গুৱাহাটী খানাপাৰাত মামাক অলৰেডি তাত যাব, বস্তু বাহানি লৈ যাব, বস্তু বাহানি। তো আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰি কিনি আপোনালোকে গুৱাহাটীৰ পৰাই যিসকলে গুৱাহাটী যায়, গুৱাহাটী কি আছে তাত কি পাতিছে? খানাপাৰাত আছে এখন বাণিজ্য মেলা আছে, ধেমাজি মেলা। সেইখন ধেমাজি বাণিজ্য মেলা গুৱাহাটী খানাপাৰাত আছে। তাত গৈ আপোনালোকে মামাক কণ্টেক্ট কৰিব, মামা যাব আৰু আপোনালোকে সোনকালে গৈ পিনি বস্তুবোৰ তাৰপৰা ক্ৰয় কৰিব, কিনিব। বহুত ভাল লাগিব আৰু ভিডিঅ'টো সোনকালে শ্বেয়াৰ কৰক, যিহেতু সকলোৱে যিসকলে ভাল পাইছে মামাক ছাপোৰ্ট যদি কৰিবলৈ বিচাৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আন 10জনক প্ৰেৰণা দিব, যিহেতু এনেকৈ আগবাঢ়ি যাবলৈ। তো আশা কৰিলোঁ ভিডিঅ'টো সকলোৱে ভাল পায়। শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো। ধন্যবাদ। জয় আই অসম।